বন্ধুসকল, আমাৰ প্ৰত্যেকজন মানুহৰ জীৱনতে খাদ্য খাওঁতে কেতিয়াবা নহয় কেতিয়াবা হ'লে গলত বজিছে। সকলোৰে লগতে এই ঘটনাটো ঘটিছে আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী কেতিয়াবা খেলিবৰ কাৰণে এৰি দিছে, পইচা এটাই খাই দিছে বা কিবা এটা বেলেগ বস্তু খাই দিছে। কেতিয়াবা এনে নৰ্মেলকৈ ফাঁচি যায় আৰু কেতিয়াবা বহুত বেয়াকৈ ফাঁচি যায় আৰু তেনেকুৱা অৱস্থাত হয়তো মানুহটোৰ মৃত্যু হৈ যাব পাৰে, মৃত্যু পৰ্যন্ত হৈ যায়। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী কিবা কিবি বস্তু খাই দিয়ে, তো তেতিয়া ঘৰত বহুত হুলস্থুল সৃষ্টি হৈ যায়। তো হুলস্থুল কৰিব নালাগে, এই ভিডিঅ'টো চালে সকলোবোৰ কথা গম পাই যাব। যেতিয়া আমি কিবা এটা খাদ্য খাওঁ, গলৰ এইডাল নলীৰে এনেকৈ খাদ্যখিনি পেটৰ ভিতৰলৈ গুচি যায়। আৰু কেতিয়াবা শুকান বস্তু বা অলপ ডাঙৰ খাদ্য খালে গলৰ ভিতৰলৈ এনেকৈ পাছ হ'ব নোৱাৰে, তো ইয়াতে আধাতে বজি যায়। তো এতিয়া কথাটো হ'ল, এই প্ৰব্লেমটোৰ পৰা বাচিব কেনেকৈ হ'ল? পানীও হৈ আছে, কিবাও হৈ আছে, গলত ফচি আছে। যিজন মানুহৰ গলত বজিছে তেখেতক আপুনি ধুনীয়াকৈ হালাই দিয়ক, এনেকৈ আগৰ ফালে এনেকৈ ধুনীয়াকৈ পিঠিত লাহে লাহে, বেছি জোৰকৈও নহয় বেছি লাহেকৈও নহয়, এনেকৈ মাৰক। মাৰিলে ভিতৰত ভাইব্ৰেট হৈ পেলাই আপোনাৰ গলত যদি বজি আছে এনেকৈ ধুনীয়াকৈ ওপৰলৈ ওলাই আহিব আৰু মুখৰ পৰা ওলাই যাব। আৰু এটা বেলেগ টেকনিকো আছে, সেইটো কেনেকৈ কৰিব মই দেখুৱাই দি আছোঁ। এইটো এখন হোটেলৰ ভিডিঅ' হয়। ল'ৰাজনৰ গলত কিবা এটা বজিছে আৰু মানুহজনে এনেকৈ আহি পেলাই তেওঁক পিঠিত থপিয়াই দিছে আৰু এনেকৈ বুকু আৰু পেটৰ এইখিনিত ধৰি পেলাই দাঙি দিছে। এইটো কৰিলে কি হয়, ভিতৰত এটা ভাইব্ৰেট হয়, হৈ পেলাই গলৰ নলীত যি বজি থাকে সেইটো ওলাই আহে। এনেকৈ দাঙি দিব লাগে, দাঙি পেলাই এনেকৈ উঠাই দি পেলাই ধুনীয়াকৈ পিঠিত যেতিয়া থপিয়াই দিব ন, তেতিয়া সেই বস্তুটো বাহিৰত ওলাই আহে। এইটো হৈ গ'ল আমাৰ ডাঙৰ মানুহে গলত বজিলে বাচিব পৰা উপায়। কেনেকৈ বাচিব পাৰে? এতিয়া আহিল আমাৰ সৰু ল'ৰা ছোৱালী। তো সৰু ল'ৰা ছোৱালীয়ে কিবা খালে বা কিবা গলত বজিলে কেনেকৈ বচাব পাৰিব? তো তাৰো এটা ধুনীয়া টেকনিক আছে, মই দেখুৱাই দি আছোঁ। ধৰি লওক হয়তো এটা সৰু বাচ্ছা, তো সৰু বাচ্ছাটোৰ গলত কিবা বজিছে। আপুনি ধুনীয়াকৈ মুখখন তলমুৱাকৈ এনেকৈ হাতখনত ধুনীয়াকৈ এনেকৈ লৈ পেলাই আপুনি ধুনীয়াকৈ পিঠিখন গলৰ পৰা অলপমান তলত তেনেকৈ ধুনীয়াকৈ হাতেৰে গদিৰে ধুনীয়াকৈ মাৰক, যাতে ভিতৰত ভাইব্ৰেট হয়। দেখিছে, তাতে ভাইব্ৰেট হৈ আছে আৰু গলত বজা টুকুৰাটো বাহিৰৰ পেলাই আহি আছে। এনেকৈ বেছি নালাগে, আপুনি 2বাৰ 3বাৰ 4বাৰ মাৰি দিলে ধুনীয়াকৈ বাহিৰত এনেকৈ ওলাই আহি যাব। একদম ইজি প্ৰচেছ। আৰু এটা বেলেগ টেকনিকো আছে। এইটো টেকনিক অনলি সৰু ল'ৰা ছোৱালীৰ লগতে হ'ব। এনেকৈ ধুনীয়াকৈ শুৱাই লওক, লৈ পেলাই বুকুখনৰ ওপৰত এনেকৈ ধুনীয়াকৈ লাহে লাহে টিপি দিয়ক। একদম ধুনীয়াকৈ লাহে লাহে টিপি দিলে হেঁচাটো পৰিব, হেঁচাটো পৰি পেলাই ভাইব্ৰেট হ'ব আৰু এনেকৈ ধুনীয়াকৈ ওলাই আহিব। এনেকৈ আপুনি গলত কিবা বজিলে আনৰ বহুমূলীয়া জীৱন ৰক্ষা কৰিব পাৰিব, লগতে নিজেও বাচিব পাৰিব, আনকো বচাব পাৰিব। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবখিনি কৰি দিব।